Good morning everyone. সকলোকে পবিত্ৰ ঈদৰ বহুত শুভেচ্ছা জনালো আৰু লগতে বহাগ বিহুৰ বহুত আগতীয়াকৈ শুভেচ্ছা জনালো। আজি ব্লগটো আৰম্ভ কৰিছো। একচুয়ালি আজি মাইনাৰ স্কুলত বিহু আৰু ঈদ একেলগে পাতিছে আৰু ৰাতিপুৱা উঠি দাঁত মাজি এনেকে মাইনাক ৰাস্তালৈ ওলালে আহিছে। যদি আমাৰ ঘৰৰ ওচৰৰে ছোৱালী হয়, তাইৰ চাইকেলখনত উঠি বাৰবি খুব ভাল পায় আৰু অলপ সময় তাই ৰাতিপুৱা সদায় উঠি প্ৰেক্টিছ কৰি থাকে। মাইনা দেখিলে তাইৰ চাইকেল উঠিলে আৰু তাইক ক'লে আমাৰ ঘৰলৈ বলা আৰু আহি তাই নিজৰ চাইকেলখন দেখাইছে বোলে এইখনত মই উঠো বাইকক লৈ আহিলে। তাৰপিছত দুজনীকে চাহ খাবলৈ দিলোঁ। চাহ খাই মেলি আমি এতিয়া ৰেডি হৈ মাইনাৰ স্কুললৈ যাম। আৰু এয়া আমি আহি আছো। মাইনাই আজি বিহু ডান্স কৰাৰ কথা আছিলে, কিন্তু আমাৰ দেৰি হোৱাৰ বাবে গৈ নাপালোঁ আৰু ফাইনেলি আমি আহি বাৰ্বি স্কুল পাই গ'লোঁ। তাইৰ লগৰবিলাকে আগতে নাছিলেই। আমি একচুৱেলি দুজন একেলগে আহিম বুলি কোৱাৰ কাৰণে অফিচো আছিল, অলপ দেৰি হ'ল আৰু কি প্ৰগ্ৰেম হৈ আছে, এয়া বহুতকেইটা প্ৰগ্ৰেম হৈ গ'ল আৰু আজি স্কুলত কি প্ৰগ্ৰেম হয় গোটেইখিনি দেখাই থাকিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ अल्लाह का इनाम खालिक का है पैगाम। कैसी हवाएं इश्क चली खत्म हुई नफरत दिल की। Hello Barbie. How are you? Hello.